আজিলৈকেতো কোনো অসুবিধা নাই, পৰীক্ষা পাতিবই পাৰে। যদি কিবা কাৰণত অমিক্ৰণ বাঢ়ে তেতিয়াহ'লে স্বাস্থ্য বিভাগ আৰু শিক্ষা বিভাগে আলাপ আলোচনা কৰি ল'ব। কিন্তু আজিৰ দিনত আমি ধৰি ল'ব লাগে যে পৰীক্ষা 100% হ'ব, কাৰণ যোৱাবাৰো পৰীক্ষা হোৱা নাই। আৰু আমাৰ যদি 15ৰ পৰা 18 বছৰ যিটো পৰীক্ষাৰ্থী, তেনেকুৱা আমাৰ মানুহ আছে 20 লাখ। আমাৰ হাতত 20 লাখ ড'জ আছেই, গতিকে আমি অন্ততঃ এক পালি ভেকচিন তেওঁলোকক পৰীক্ষাৰ আগতে দি দিব পাৰিম। আৰু যিহেতু কোভেক্সিন দিম তেওঁলোকক 28 দিনত এক প্ৰকাৰ 2 পালিয়ে হৈ যাব। গতিকে আমি শিক্ষা বিভাগ আৰু স্বাস্থ্য বিভাগে সমন্বয়েৰে সৈতে কাম কৰিলে আমাৰ পৰীক্ষা পাতি এবাৰ ধুনীয়াকৈ চব হৈ যাব। আজিলৈকেতো কোনো অসুবিধা নাই, পৰীক্ষা পাতিবই পাৰে। যদি কিবা কাৰণত অমিক্ৰণ বাঢ়ে তেতিয়াহ'লে স্বাস্থ্য বিভাগ আৰু শিক্ষা বিভাগে আলাপ আলোচনা কৰি ল'ব। কিন্তু আজিৰ দিনত আমি ধৰি ল'ব লাগে যে পৰীক্ষা 100% হ'ব, কাৰণ যোৱাবাৰো পৰীক্ষা হোৱা নাই। আৰু আমাৰ যদি 15ৰ পৰা 18 বছৰ যিটো পৰীক্ষাৰ্থী, তেনেকুৱা আমাৰ মানুহ আছে 20 লাখ। আমাৰ হাতত 20 লাখ ড'জ আছেই, গতিকে আমি অন্ততঃ এক পালি ভেকচিন তেওঁলোকক পৰীক্ষাৰ আগতে দি দিব পাৰিম। আৰু যিহেতু কোভেক্সিন দিম তেওঁলোকক 28 দিনত এক প্ৰকাৰ 2 পালিয়ে হৈ যাব। গতিকে আমি শিক্ষা বিভাগ আৰু স্বাস্থ্য বিভাগে সমন্বয়েৰে সৈতে কাম কৰিলে আমাৰ পৰীক্ষা পাতি এবাৰ ধুনীয়াকৈ চব হৈ যাব।